কৰিছিলোঁ পৃথিৱীৰ পৰা আজিলৈকে এই যি সন্ত্ৰাসবাদ সেইটোতো নাইকিয়া হোৱাই নাই মানুহৰ জীৱন লোৱা আজিও চলি আছে বহুত শিশুসকলে আজিও নিজৰ গাৰ্জেন হেৰাব লগা হৈছে বহুত আজি পৃথিৱীৰ বিভিন্ন প্ৰান্তত বহুত মানুহ পংগু হৈ গৈছে সা সম্পত্তি নষ্ট হৈছে এই টেৰৰিজিমৰ এইটো যিটো ৰূপ মানে সেইটোতো চলি আছে আৰু এতিয়াৰ সভ্য সমাজত আৰু নতুন নতুন ৰূপ ধাৰণ কৰিছে ইয়াৰ ভিতৰত আৰু এটা সবচে ভয়ংকৰ আজিৰ তাৰিখৰ যদি সন্ত্ৰাসবাদ বুলি ক'লে আমি সেইটোকে বুজি পাওঁ যে আজি শিশুসকলক ধৰ্ষণ কৰা মাইনৰ গাৰ্লছবিলাকক যে 6 বছৰৰ 8 বছৰৰ যিটো আমাৰ কমলীয়া যি ছোৱালীসকল মানে আজি ৰেপ কৰাৰ যিটো কেছ এইটো আমি অধিক এই সময়ত ব্ৰুটেলিটি বুলি আমি ক'ব লাগিব আৰু আমি এটা কথাটো সকলো আশ্চৰ্য হৈছে যে আজি পৃথিৱীত ইমান ধৰ্ম অনুষ্ঠানবিলাকে কাম কৰি আছে আমাৰ অঞ্চলত ইমান ধৰ্ম অনুষ্ঠানে কাম কৰি আছে যিয়াৰ টাৰ্গেটটো হ'ল সমাজ পৰিৱৰ্তন কৰা ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে বহুত স্পিৰিচুৱেল আধ্যাত্মিকতা স্প্ৰেড কৰাৰ কাৰণে যোগ গুৰু কিবা কিবিবিলাকে কাম কৰি আছে আনপিনে গাঁৱে ভূঞে শিক্ষা অনুষ্ঠান আছে য'ত সদায় ভাল কথাই শিকোৱা হয় হায়াৰ এডুকেশ্যন লোৱা হয় তথাপিতো ইয়াৰ মাজতে এই ঘটনাবিলাক যে হৈ আছে এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা তো ইয়াত আমি ক'ব লাগিব যে গভৰ্ণমেণ্টে 100% ইয়াত ফেইল হৈছে আইন যিবিলাকে ৰক্ষক এইফালে ফেইল হৈছে স্পিৰিচুৱেল যিবিলাকে কাম কৰি আছে ফেইল হৈছে আৰু আমি সামাজিক সংগঠনবিলাক ইয়াত আমি ফেইল হৈছে যে সমাজত যি সজাগতা আনিব লাগে এইটো আমি আনিবলৈ পৰা নাই তো সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি সমাজৰ সকলো স্তৰৰ সকলো শ্ৰেণীৰ মানুহক আমি আপিল কৰিছোঁ যে বৰ্তমানৰ সময়ত যিবিলাক আমি পাপ বুলি ধৰি লৈছোঁ যিটো কাৰ্ছ বুলি ধৰি লৈছোঁ যিটো ক্ৰাইম বুলি ধৰি লৈছোঁ তেনেকুৱা কাৰ্যকলাপবিলাক আমাৰ সমাজত যাতে হ'ব নোৱাৰে ইয়াৰ কাৰণে সকলো মাৰ বান্ধি থিয় হ'ব লাগে খালি ঘটনা হ'লে নিন্দা কৰিলে নহ'ব এই ঘটনাবিলাক যাতে অনাগত দিনত হ'ব নোৱাৰে সেইকাৰণে আমাৰ সমাজখন কেনেকৈ সুৰক্ষিত কৰিব পাৰোঁ আমাৰ ল'ৰা ছোৱালী আমাৰ মাইনৰ যিসকল আছে সেইসকলে একো বুজি নাপায় তেখেতসকলে মা দেউতাৰ মানে কিবা মানে আজি মাৰ গৰ্ভত জন্ম পোৱাৰ পিছত এটা পৃথিৱীত এটা সুন্দৰ পৃথিৱীত তেখেতসকলে কল্পনা কৰে কিন্তু সেইটো আমি সৰু বয়সতে ডিঙিত চেপি পেলাই আজি এখন বিশেষ